নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজ কেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিতৌ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া লৈ আহিছো আপোনালোকৰ মাজত আজিৰ দিনটোৰ প্ৰথমটো খবৰ। প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। ১.৫ বছৰত 10 লাখ নিযুক্তি দিব মোদী চৰকাৰে। ভাৰত চৰকাৰৰ প্ৰতিটো বিভাগলৈ প্ৰধানমন্ত্ৰীৰ জৰুৰী নিৰ্দেশনা। ১.৫ বছৰত 10 লাখ নিযুক্তিৰ সিদ্ধান্ত। ইফালে মন কৰিব যে বিভিন্ন বিভাগত খালী হৈ থকা পদ পূৰণৰ সিদ্ধান্ত মোদী চৰকাৰৰ। এই কথা টুইটযোগে জনায়। এইবাৰ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ভয়ংকৰ বানৰ কবলত গোৱালপাৰা। নেৰানেপেৰা বৰষুণৰ ফলত মাথোৱাৰী ছিঙিল দুধনৈ নদীৰ। মন কৰিব যে গোৱালপাৰাত বানৰ প্লাবিত কেইবাখনো গাঁও। গোৱালপাৰাৰ মাটিয়া ৰাজহ চক্ৰ অন্তৰ্গত বৃহৎ অঞ্চল বানৰ কবলত। বামুণপাৰা বাকাইতাৰী নন্দেশ্বৰ গাঁও এতিয়া বানৰ কবলত। চাওক কিদৰে নেৰানেপেৰা বৰষুণৰ ফলত মাথোৱাৰী ছিঙি কেনেধৰণৰ অৱস্থাৰ সৃষ্টি কৰে। এইবাৰ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ৰেচন কাৰ্ডৰ নামত ঘোষ ল'লে জেললৈ পঠাই দিব হিমন্ত চৰকাৰে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ নামত যদি কোনোবাই টকা লয় তেওঁক পঠাই দিয়া হ'ব জেললৈ। আৰু হিমন্ত চৰকাৰে জনাইছে যে ৰেচন কাৰ্ডৰ নামত কোনেও দুখীয়া লোকৰ পৰা ধন ল'ব নোৱাৰিব। আৰু ইফালে জনাইছে যে ৰেচন কাৰ্ডৰ নামত ধন লোৱাটো হত্যাকাণ্ডতকৈও জঘন্য অপৰাধ। মন কৰিব যে ধন বিচাৰিলে FIR দিয়ক। এই কথা জনাই হিমন্ত চৰকাৰে যদি আপোনাৰ পৰা ধন বিচাৰে জিলা প্ৰশাসনক লিখিত অভিযোগ দিয়ক। ৰেচন কাৰ্ডৰ নামত ধন লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম চৰকাৰ। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ মন্তব্য যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ। আমাৰ এতিয়া ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ কাম চলি আছে। EPS মিছনৰ জৰিয়তে চিডিং হ'ব মানুহৰ। গতিকে চিডিং হোৱাৰ পিছত তাৰ পৰৱৰ্তী সময়তে আমি সেই প্ৰায় 7 লাখ মানুহক আমি ৰেচন কাৰ্ড দিম। গতিকে কোনোবাই যদি তেনেকুৱা কৰিছে মই তেওঁলোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, স্থানীয় যি থানা আছে থানাত আহি পেলাই FIR লজ কৰক। সঁচা মিছা কি হয় পিছত আমি বিচাৰ কৰিম। কিন্তু দুখীয়া মানুহৰ পৰা ৰেচন কাৰ্ডৰ নামত যদি এনেকুৱা জঘন্য কাম যদি কৰিছে, মই ভাবোঁ এইটো হত্যাকাণ্ডতকৈও বেছি অপৰাধী বুলি মই ভাবোঁ। গতিকে তেওঁলোকে যাতে অতি শীঘ্ৰে যাতে আহি পেলাই তেওঁলোকে যে থানাত যদি FIR লজ কৰে আৰু ডিচিত তাত যাতে এখন কমপ্লেইন এখন দিয়ে, মই সেইটো সমগ্ৰ অসমৰ ৰাইজকে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। ৰেচন কাৰ্ডৰ নামত যদি কোনোবাই টকা লয় তেওঁলোকে FIR লজ কৰক।